নমস্কাৰ, মোৰ জিডি আপডেট চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপোনালোক নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাব। নমস্কাৰ, মোৰ জিডি আপডেট চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপোনালোক নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাব। পাঠ্যক্ৰমটো পুৰণি নহয়। পাঠ্যক্ৰম যিটো পাঠ্যক্ৰম যোৱা বছৰ আছিলে এই বছৰো সেইটোৱে পাঠ্যক্ৰম। গতিকে একেটা পাঠ্যক্ৰম যেতিয়া আমি ৰাখি দিওঁ, আমি পুৰণি পাঠ্যক্ৰম পঢ়াইছে বুলি ক'ম নেকি? যে যোৱা বছৰ 21 চনত যিটো পাঠ্যক্ৰম আছিল 22 চনতো সেইটো পাঠ্যক্ৰম, সেইকাৰণে পাঠ্যক্ৰমটো পুৰণি পাঠ্যক্ৰম বুলি ক'ম নেকি? পাঠ্যক্ৰম একেটাই। গতিকে সেই একে পাঠ্যক্ৰমৰ ওপৰত 21 চনত যি প্ৰশ্ন আছিল 22 চনতো সেইখিনি প্ৰশ্ন তেনেকুৱা প্ৰশ্নই থাকিব। আৰু 21 চনত যিহেতু পৰীক্ষা অনুষ্ঠিত নহ'ল আৰু প্ৰশ্ন কাকতসমূহ সম্পূৰ্ণ সুৰক্ষিতভাৱে আছে, ৰখা হৈছে, গতিকে একেই পাঠ্যক্ৰমৰ একে ধৰণৰ প্ৰশ্নক লৈয়ে পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াক লৈ কোনো ধৰণে বিভ্ৰান্ত হোৱাৰ কথা নাই। সেৱাই দায়িত্বশীলতাৰে কাম কৰিছে আৰু গতিকে পৰীক্ষাৰ্থীসকলো তেওঁলোক চিন্তিত হ'ব নালাগে। 30%, 40%ৰ কথাটো মই আগতেই ব্যাখ্যা কৰি দিছোঁ। গতিকে যি পাঠ্যক্ৰম ছাত্ৰ ছাত্ৰীসকলক দিয়া হৈছে সেই পাঠ্যক্ৰমৰ ওপৰতে প্ৰশ্ন থাকিব, যথেষ্ট অপশ্যনো থাকিব, গতিকে সুন্দৰভাৱে পৰীক্ষা দিব।